নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক লেটস ট্ৰাই উইথ হিতেশ চেনেলটোলৈ পুনৰ স্বাগতম জনাইছিলোঁ আৰু আমি পঢ়ি আছিলোঁ ইংৰাজী গ্ৰামাৰৰ বিভিন্ন টপিকসমূহ আজি আমি ইংৰাজী গ্ৰামাৰৰ ফ্ৰেজেল ভাৰ্ব বা গ্ৰুপ ৱৰ্ডছ বা গ্ৰুপ ভাৰ্বছ বা ইডমছ এই বিষয়ে পঢ়িবলৈ লৈছোঁ ফ্ৰেজেল ভাৰ্ব বা গ্ৰুপ ভাৰ্ব বিলাক হৈছে কি এটা ভাৰ্বৰ পিছত কিছুমান প্ৰিপজিচন বা এডজেক্টিভ বা এডভাৰ্ব লগাই বেলেগ এটা গ্ৰুপ ভাৰ্ব শব্দৰ সমষ্টি বেলেগ এটা সম্পূৰ্ণ বেলেগ অৰ্থ প্ৰকাশ কৰা এটা শব্দ গঠন কৰা হয় হেতুকে কোৱা হয় ফ্ৰেজ বা ফ্ৰেজেল ভাৰ্ব ইহতে কোনো মেইন ভাৰ্বৰ দৰে বাক্য এটা শেষ কৰিব নোৱাৰে ইহতৰ মাজত কোনো সাবজেক্ট নাথাকে এই ফ্ৰেজ বা গ্ৰুপ ভাৰ্বটো বৰ গুৰুত্বপূৰ্ণ মেট্ৰিক পৰীক্ষাই হওক বা তোমালোকে ক্লাছৰ বছৰিকীয়া পৰীক্ষা ছমাহিলী পৰীক্ষা বিভিন্ন পৰীক্ষাবিলাকত যিবিলাক মেক সেন্টেন্স ইংৰাজীত বাক্য ৰচনা কৰা দিয়া থাকে সেইবিলাক সাধাৰণতে এই ফ্ৰেজেল ভাৰ্ব বা গ্ৰুপ ভাৰ্ব বা ইডমছ বিলাকৰ পৰাই সাধাৰণতে দিয়া হয় গতিকে তোমালোকে মনোযোগ দিবা বুলি মই আশা কৰিম আমি এটা ফ্ৰেজ বা গ্ৰুপ ভাৰ্ব লওঁ আহা যেনে হৈছে আফটাৰ অল ইয়াত আফটাৰ শব্দটো আৰু অল শব্দটো দুটা পৃথক পৃথক শব্দ ইহঁতৰ দুটা বেলেগ বেলেগ অৰ্থ আছে এইটো তোমালোকে জানা আফটাৰ মানে পিছত অল মানে সকলো কিন্তু আফটাৰ অল বুলি ক'লে আকৌ মুঠতে এই অৰ্থটোহে বুজায় মুঠতে বুজায় আফটাৰ অল সি নো মি তাই মুঠতে মোক জানে এনেকুৱা ইয়াত আফটাৰ আৰু অল এই দুটাৰ শব্দৰ অৰ্থ নকৈ বেলেগ এটা অৰ্থহে বুজায় এনে ধৰণৰ আমি প্ৰত্যেকটো আমি বাক্য ৰচনাৰ সহায়ত আমি বুজিবলৈ যত্ন কৰিম অল ইন অল সৰ্বে সৰ্বা এইটো 2015 চনত আহিছিলে দ্য প্ৰিন্সিপাল ইজ অল ইন আৱাৰ স্কুল আমাৰ বিদ্যালয়ত প্ৰিন্সিপালজনে সৰ্বে সৰ্বা ইয়াৰ পিছত আছে একৰ্ডিং টু অনুসাৰে কাট ইয়ৰ কোট একৰ্ডিং টু ইয়ৰ ক্লথ এইটো তাৰপিছত এট লাৰ্জ এইটো অৰ্থ হ'ব ব্যাপকভাৱে এইটো 15 চনৰ মেট্ৰিকত আহিছিল দ্য এণ্টি ছ'চিয়েলছ আৰ ষ্টিল এট লাৰ্জ এবভ অল সবাতোকৈ ওপৰত অতুল চন্দ্ৰ হাজৰিকা ইজ এবভ অল পয়েট অল এট ওৱান্স ইয়াৰ অৰ্থ হ'ব হঠাতে আই ডোণ্ট ন' হোৱাই হি ডিছএপিয়াৰ্ড অল এট ওৱান্স এজ চুন এজ লগে লগে এইটো 2008 চনৰ মেট্ৰিক পৰীক্ষাত আহিছিল উই চেল ষ্টাৰ্ট এজ চুন এজ দ্য ৰেইন ষ্টপ বৰষুণ বন্ধ হ'লেই আমি আৰম্ভ কৰিম এট এ লছ বিবুদ্ধিত পৰা এইটো 2003 চনৰ মেট্ৰিক পৰীক্ষাত আছিল হেমলেট ৱাজ এট এ লছ হোৱাট টু ডু হেমলেটে কি কৰিব ভাবি বিবুদ্ধিত পৰিছিল অল দ্য ছেম এইটোৰ অৰ্থ হ'ব একেই কথা হি ডিড অৰ ডিড নট ইট ইজ অল দ্য ছেম হি কৰে বা নকৰে সেইটো একেই কথা হ'ব এজ ইউজুৱেল যথাৰীতি হি কাম টু দ্য প্লেচ এজ ইউজুৱেল তেওঁ যথাৰীতি ঠাইখনলৈ আহিছে এট দ্য টপ অফ শীৰ্ষত ইয়াত মাই নেম ইজ এট দ্য টপ অফ দ্য লিষ্ট তালিকাখনৰ শীৰ্ষত মোৰ নামটো আছে এট হাৰ্ট প্ৰকৃত পক্ষে ইয়াৰ অৰ্থ হৈছে প্ৰকৃত পক্ষে হি ইজ এট হাৰ্ট এ লায়াৰ তেওঁ প্ৰকৃতপক্ষে এজন মিছলীয়া এছ য়েট এতিয়াও হি ডিড নট কাম এছ য়েট সি এতিয়াও অহা নাইনে ঠিক তেনেকুৱাকৈ এট লাষ্ট অৱশেষত এট লাষ্ট হি কেম অৱশেষত তেওঁ আহিল এট ওৱান্স তৎক্ষণাত এট ওৱান্স হি ৰান টু দ্য স্পট ততালিকে তেওঁ ঠাইখনলৈ দৌৰি গ'ল এট টাইমছ ইয়াৰ অৰ্থ হৈছে মাজে সময়ে এইটো 99ত আহিছিলে HSLC এট টাইমছ হি ভিজিটেড দ্য প্লেচ মাজে সময়ে তেওঁ সেই ঠাইখনলৈকে গৈছিল এজ ৱেল এজ আৰু হয় আৰু এইটো একেলগে এই দুটা অৰ্থ ৰাম এজ ৱেল এজ হৰি হেজ কাম ৰাম আৰু হৰি আহিছে এট হোম ইন ইয়াৰ অৰ্থ হৈছে পাৰ্গত চি ইজ এট হোম ইন ইংলিছ তাই ইংৰাজীত পাৰ্গত এজ এ ৰুল নিয়ম অনুসাৰে এজ এ ৰুল এ নেম অফ এনিথিং ইজ এ নাউন নিয়ম মতে যিকোনো নামেই হৈছে বিশেষ্য
ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় বুজি পাইছা আৰু আমি লৈ যোৱা ফ্ৰেজেল ভাৰ্বৰ বিষয়ে আমি আৰু পুনৰ ক্লাছত আলোচনা কৰিম আজিলৈকে ইমানতে সামৰিছো তোমালোকে যদি মোৰ অন্য ভিডিঅ'সমূহ চাবলৈ বিচাৰা এই ভিডিঅ'টোৰ ডেসক্ৰিপচনত মই মোৰ ভিডিঅ'সমূহৰ লিংকসমূহ দিয়া আছে তাত তোমালোকে গৈ মোৰ ভিডিঅ'সমূহ চাব পাৰা আৰু তোমালোক ই-বন্ধু নামৰ এপ্লিকেশনটো ডাউনলোড কৰি তাৰ গ্ৰামাৰ সেকশন বা ইংলিশ কম্পোজিশন সেকশনত মোৰ ভিডিঅ'সমূহ পাবা তাৰ পৰাও তোমালোকে চাব পাৰা লেটস ট্ৰাই উইথ হিতেশ চেনেলটো তোমালোকক পুনৰ লগ পোৱাৰ আশাৰে আজিলৈকে